Hello everyone, মই ডলি মোৰ চেনেল ডলিছ ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই আপোনালোক সকলোকে ধন্যবাদ দিব বিচাৰিছো যে যোৱাটো ব্লগত আপোনালোক সকলোৱে মোক যিমানখিনি মৰম যিমানখিনি সাহস দিলে তাৰ বাবে মই সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছো। মোৰ এই বন্ধু বান্ধৱীসকলৰ মৰমৰ আৰু মোৰ আত্মীয়সকল। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো তেনে সাধাৰণ সিম্পল এটা পনীৰৰ ৰেচিপি। এই ৰেচিপিটো মই চেফ এজনৰ পৰা শিকিছো, ট্ৰাই কৰিছো, খুব ভাল হৈছিলে, সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। তো আহক আজি এই ৰেচিপিটোলৈ আগবাঢ়ো। চাই থাকক ভিডিঅ'টো, অলপ দেৰিকৈ লগ পাম। মই দুটা পিয়াজ কাটি লৈছো, বিলাহী লৈছো দুটা, আদা নহৰু কেঁচা জলকীয়া পকা জলকীয়া আৰু জিৰা। এয়া পনীৰ লৈছো, ডাঙৰকৈ কাটি লৈছো। এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, এইখিনি বাটাৰ, এইখিনি ক্ৰীম, লং ইলাচি আছে, ডালচিনি আছে, এইখিনি ড্ৰাই ফ্ৰুটছ। এতিয়া কেৰাহী এটা বহাই তাত মই পানীখিনি দি দিছোঁ। কেৰাহীটো অলপ গৰম কৰি পানীখিনি দি দিছোঁ। 2 কাপ জোখাৰ পানী দিছোঁ। এতিয়া এড কৰিম বিলাহী, তাৰপিছত দিম পিঁয়াজ আৰু ইয়াত দুখিলা তেজপাত দিম। তেজপাত দুখিলা দিলোঁ। এতিয়া দিছোঁ আদা কেইটুকুৰমান, নহৰু, পকা কুটি থোৱা সৰুকৈ কুটি থোৱা জলকীয়াখিনি, দুটুকুৰ ডালচিনি দিছোঁ আৰু কেইটামান লং আৰু ইলাচি। ইয়াতে ড্ৰাই ফ্ৰুট যি দিছোঁ, কাজু আছে, বাদাম আছে আৰু খিচমিচ আছে। এইখিনিয়ে ৰেচিপিটোত খুব চুইটনেছ এটা আনিব। অকণমান জিৰা ছটিয়াই দিছোঁ, গোটা জিৰা। এতিয়া এইখিনি উতলিব ধৰিলে তাত মই নিমখ দি দিছোঁ আৰু অকণমান দিম কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইখিনি লৰাই ঢাকন লগাই দিম। এইখিনি আমি 15-20 মিনিটৰ কাৰণে ঢাকন লগাই সিজিব দিম। এয়া বইল হৈ গ'ল। এতিয়া এইখিনি মই নমাই লওঁ। খুব ধুনীয়াকৈ সিজিছে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ সিজিছে, কালাৰ আহিছে, কি মজা। এতিয়া ইয়াৰ পৰা মই তেজপাত কেইটা গুচাই লৈছোঁ, লগতে ডালচিনি 2ডোখৰ উঠাই দিছোঁ, লং কেইটা উঠাই দিম। ইয়াৰ ফ্লেভাৰটো ইয়াত আহি গৈছে, সেইবাবে এইকেইটা গুচাই লৈছোঁ। এতিয়া মই এইখিনি মিক্সিটোত ভৰাই ল'ম। মিক্সিটোত ভৰালোঁ। এইখিনি পিচি ল'ম। ইয়াৰ গ্ৰেভি এটা বনাই ল'ম। এটা গেছত মই এখন পেন পাতি তাত বাটাৰ দি দিছোঁ। পনীৰখিনি ভাজিম। বাটাৰ আপোনালোকে বেছি খালে বেছি দিব, কম খালে কম দিব। মই 4 কুটা দিছোঁ। তাত মই এতিয়া এড কৰিম কেঁচা জলকীয়া 2ডোখৰ, কেঁচা জলকীয়া 2টা দি দিছোঁ। অকণমান ধনিয়া পাউডাৰ দিছোঁ। ইয়াত আপোনালোকে কাশ্মীৰী ৰেড চিলি পাউডাৰো ইউজ কৰিব পাৰে, কালাৰ আহিব ৰঙা, কিন্তু মই নিদিলোঁ, ধনিয়া পাউডাৰ দিছোঁ। এতিয়া পনীৰখিনি দি দিম। এটা দি দিছোঁ। এক মিনিটমানৰ কাৰণে এইখিনি বাটাৰত ফ্ৰাই কৰি ল'ম। বাটাৰখিনি পনীৰত যাতে সোমাই যায় তাৰ কাৰণে 1 মিনিট সময়ে ফ্ৰাই কৰিম, বেছি নকৰোঁ, বেছি ভাজি নিদিওঁ।
কোমল কোমল হৈ থাকিলে ভাল লাগে। এতিয়া মই কেৰাহীটোত নমাই লৈছোঁ। আপোনালোকে কেৰাহীটো মাইণ্ড নকৰিব, ৰেগুলাৰ ইউজ কৰা কেৰাহী হয়। এতিয়া ইয়াত মই গ্ৰেভিখিনি দি দিছোঁ। পেনখনত যিহেতু সৰু হয় অসুবিধা হ'ব, সেইবাবে মই কেৰাহীটোত নমাই লৈছোঁ। এতিয়া এইখিনি মই বাতিটো পখালি কিনে অকণমান পানী দি দিছোঁ। এতিয়া লৰাইছোঁ। খুব ধুনীয়া কালাৰ আহিছে। এতিয়া মই এইখিনি মিডিয়াম চাইজত গেছটো ৰাখি ঢাকন লগাই অলপ টাইম সিজিব দিম। আৰু এয়া গ্ৰেভি ৰেডি হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত দিছোঁ মই ক্ৰীম। ৱাও, ইমান ধুনীয়া কালাৰ আহিছে, ইমান ধুনীয়া স্মেল। এতিয়া মই এইখিনি বাতি এটাত ছাৰ্ভ কৰিম। ৱাও, কি মজা আহিছে কালাৰ, ইমান ধুনীয়া গোন্ধ ওলাইছে, খাবলৈ যি টেষ্টি হৈছিলে, একেবাৰে মজা আৰু। এই ৰেচিপিটো খুব হেল্ডি হয়। ইয়াত মই তেলৰ ব্যৱহাৰ কৰা নাই, ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিছোঁ আৰু ভেজিটেবলো ব্যৱহাৰ কৰিছোঁ। আপোনালোক সকলোৱে ট্ৰাই কৰিব, খুব ধুনীয়া হয়, খুব টেষ্টি হয় ৰেচিপিটো। কেনে পালে ভিডিঅ'টো চাই? ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপোনালোক সকলোৰে মতামতবোৰ জনাবচোন কমেণ্ট বক্সত। ৰেচিপিটো চিম্পুল হয়, তেনে সহজ, বেছি ইনগ্ৰিডিয়েণ্টছো নালাগে, একেবাৰে কম সময়ত আৰু সহজ পদ্ধতিত বনাব পাৰি পনীৰৰ ৰেচিপিটো। আপোনালোকে ট্ৰাই কৰি চাবচোন ঘৰত, খাবলৈ খুব ধুনীয়া হৈছিলে, খুব টেষ্টি হৈছিলে, দেখাটো বহুত ধুনীয়া হৈছিলে। চাবচোন ট্ৰাই কৰি। তো আজিলৈ আহিছোঁ, আকৌ লগ পাম আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ' লৈ। মোৰ ভিডিঅ'বোৰ চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। মই ভাল ভাল ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম। মাথো আপোনালোকে মোক আশীৰ্বাদ দি থাকিব, মৰম দি থাকিব। তো আজিলৈ আহিছোঁ।